আগতে ভাল আছিলে বুজিছ, এতিয়া গোটেই মানুহখনে কাৰ্পেট দিব ধৰিলে, গোটেই গা বিলাক বিষ হৈছে বুজিছ নাই। সোনকালে গেলি থাকো, গা বিষ হৈছে, এই কৰোণা বেজি লোৱা লিখাই আৰু তেনেকুৱা একেই হৈছে আৰু বুজিছ। তোৰে বৰ ভাল হৈছে দেই, তোক আকৌ সেই মানুহবিলাকে চেপি চেপি খায় নহয়। মোৰ বেয়াই লাগে তাকে দেখিলে বুজিছ নাই। কথাবিলাক সেইবিলাকে আৰু দেই, সেইবিলাক কথা বাদ দে বুজিছ নাই। সেইবিলাক কথা বাদ দে, তই মুঠতে এটা চিন্তা কৰ, তোক যে মানুহবিলাকে কেনেকে খায় সেইটো কথা চিন্তা কৰচোন। মানুহবিলাকে কাপোৰ সলোৱা দি তোক খুলি 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 লেংটাকৈ খায় বুজিছ নাই। মই বৰ লাজ লাগে, তোক গোটেই উলংগ কৰি খাই পেলাই নহয়। কি আচৰিত এনেকেনো খায় নে? সেইটো কল হলি বুলিয়ে তোৰ মান সন্মান নাই নে? কি দেখিছ, কি শুনিছ বোলে? আৰু এষাৰ কথা শুন, আৰু জীৱনত কেতিয়াও ফল মূল নহওঁ আৰু দেই, তইও কল নহবি ময়ো নেমু নহওঁ বুজিছ। তোকো লেংটাকৈ খায় মানুহবিলাকে, মোকো চেপি চেপি খায়। মুঠতে জীৱনত ফল মূল নহওঁ, এইবাৰ মানুহ হ'ম বুলি ভাবিছো দেই।